ষ্টুডেণ্ট কেনেকুৱা আছা? আশা কৰোঁ ভালে আছা। অলপ দুখিতও আছা হ'ব পাৰা, কাৰণ আমাৰ অসমত জুবিন দা অপচৰণ ঘটিছে। এইকাৰণে আজি মই তোমাৰ বাবে লৈ আহিছোঁ এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ অসমত থকা কণ্ঠশিল্প জুবিন গাৰ্গৰ বিষয়ে চমু পৰিচয়। আশা কৰোঁ বুজিছা। চমু পৰিচয় মানে আমাৰ অসমত যে জুবিন দা আছিল, তেওঁ যে মৃত্যুবৰণ হ'ল ছিংগাপুৰত, ইয়াৰ বিষয়ে জন্মৰ পৰা শেষলৈকে কি কাম কৰিছিল, ইয়াৰ বিষয়ে তোমাক ক'ম আজি এই টপিকক। আশা কৰোঁ শেষলৈকে ভিডিঅ'টো চোৱা। তেওঁৰ জন্ম 18 নৱেম্বৰ 1972 চনত মেঘালয় তুৰাত জুবিন বৰঠাকুৰৰ জন্ম হয়। জুবিনৰ প্ৰকৃত নামটো হ'ল জুবিন বৰঠাকুৰ আছিল। আমি সকলোৱে তেওঁক জুবিন দা বুলি জানো, কিন্তু তেওঁৰ প্ৰকৃত নামটো নাজানো কি? এয়াই হয় তেওঁৰ প্ৰকৃত নাম, জুবিন বৰঠাকুৰ আছিল। এতিয়া আহিল অভিভাৱক। তেওঁৰ অভিভাৱক দুজনৰ নাম। তেওঁৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম ইলী বৰঠাকুৰ আছিল। অভিভাৱক মানে মাক দেউতা। বুজিছানা ষ্টুডেণ্টসকল? এতিয়া আহিল কৰ্মজীৱন আৰু অৱদান। তেওঁ কৰ্মজীৱনবোৰ কি বস্তুৰে কৰিছিল, এটাই আৰম্ভণি কৰিছিল। প্ৰথম ষ্টেপত আছে সংগীতৰ জগতত জুবিন গাৰ্গে অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত 40ৰো অধিক ভাষাৰ 32,000ৰো অধিক গীতত কণ্ঠদান কৰিছিল। আমি সকলোৱে জানো জুবিন অসমীয়া, বাংলা, হিন্দী সকলো ভাষাতে গান গাইছিল আৰু তেওঁৰ ভাষাত 40ৰো অধিক ভাষাৰ 32ৰো অধিক গীতক কণ্ঠদান কৰিছিল। এতিয়া এক্সামত আহিবও পাৰে। এতিয়া জুবিনে কেইটা গীতক কণ্ঠদান কৰিছিল? 40ৰো অধিক ভাষা, 32ৰো অধিক গীতক কণ্ঠদান কৰিছিল। এতিয়া নম্বৰ 2 ষ্টেপ, চলচ্চিত্ৰ। তেওঁ কেৱল গায়কেই নাছিল, অসমীয়া ছবি যেনে মন যায় আৰু মিছন চাইনাত তেওঁ অভিনয় কৰিছিল। তেওঁ চাইনাতো অভিনয় কৰিছিল। আৰু লাষ্টটো 3 নম্বৰ ষ্টেপটো হ'ল বঁটা আৰু সন্মান। তেওঁ যে বঁটা পাইছিল, কি উপাধি পাইছিল, এইটাই কৈছে। তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা, গ্ল'বেল ইণ্ডিয়ান ফিল্ম
এডৱাৰ্ড আৰু টাৰষ্টাট এডৱাৰ্ডকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে। তেওঁ বহু ডাঙৰ ডাঙৰ উপাধি পাইছিল সন্মানৰ। এটা আছে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, এক্সামত আহিব পাৰে। আৰু টাৰষ্টাট এৱাৰ্ড ধৰি বিভিন্ন সন্মান লাভ কৰিছিল। তেওঁ আধুনিক অসমীয়া সংগীতলৈ নতুন মাত্ৰা আনিছিল। তেওঁৰ মৃত্যু। জুবিন গাৰ্গৰ মৃত্যু হয় 2025 চনত 19 ছেপ্টেম্বৰত। তেওঁ ছিংগাপুৰত এক স্কুবা ডাইভিং দুৰ্ঘটনাত তেওঁৰ সমাধি ঘটে। এইটো এক্সামত আহিব পাৰে। জুবিন গাৰ্গৰ মৃত্যু ক'ত আৰু কি কৰি থকাত হৈছিল? এতিয়া হ'ব জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত স্কুবা ডাইভিং দুৰ্ঘটনাত তেওঁৰ সমাধি ঘটে। আশা কৰোঁ সকলো ষ্টুডেণ্টে বুজি পাইছা। আৰু যিটো বুজা নাই কমেণ্টত সুধিবা, আৰু যিটো বিষয়ৰ বাবে তোমাক এনচাৰ লাগে মোক কমেণ্টত কৈ দিবা। মই তোমাৰ বাবে লৈ আহিম নেক্সট ভিডিঅ'ত। থেংক ইউ ভিডিঅ'টো লাষ্ট পৰ্যন্ত দেখাৰ বাবে।